মই ফ্ৰুটছ হ'লেও লিকুইড কৰি এনেকৈ জুচ বনাই এইখিনিয়ে খাম আৰু 2 ঘণ্টা আৰামত গুচি যাব। তোমালোকৰো পম হৈ যায় মই ইয়াত মানে এটা হেল্ল' গাইজ গুড মৰ্ণিং জুন লাইফষ্টাইল ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো এতিয়া ঠিক ঠাক আছোঁ, বাট ইমানো ভাল নহয়। এয়া মুখত মানে মাজতে অকণমান গাটো বেয়া হ'ল। চুমৈ যোৱাৰ পিছত বহুত বেছি মানে কান্দিলোঁ অকণমান খোৱা বোৱা খেলি মেলি কৰিলোঁ। তাৰপিছতে একদম মুখত জৰহং চৰহং ওলাই অৱস্থা নাই আৰু একো ব্লগ শ্লগ বনাব মন নাই। সেইটো কাৰণে বহুত দিন ব্লগ নবনোৱাকৈয়ে থাকিলোঁ। তাৰপিছত ভাবিলোঁ আজি সৰুকৈ দিনটোত কি কৰোঁ, বহুত কাম কৰিব লগা আছে, তাৰে অকণমান দেখাম আপোনালোকক। চ' দিনটোৰ কাৰণে ব্লগটো আৰম্ভ কৰোঁ। মই বৰ্তমান বিচনাতে আছোঁ বিচনাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। এয়া গ্ৰীণ টি বিচনাতে দি গ'লোঁ, উঠিলোঁ মই ফ্ৰেছ হ'লোঁ। হৈ আহি পেলাই উঠা 1-1.5 ঘণ্টা হ'ল, কিন্তু গ্ৰীণ টি খোৱা নাছিলোঁ। এতিয়া গ্ৰীণ টি খাই পেলাই তাৰপিছতে এঘণ্টামানৰ পিছত ব্ৰেকফাষ্ট কৰিম। কিন্তু ব্ৰেকফাষ্ট কি কৰিম আজি, অকণমান ইজি প্ৰচেছত ব্ৰেকফাষ্ট কেনেকৈ কৰিম অকণমান আপোনালোকক দেখাম। তাৰমানে মই সদায় বেলেগ খাওঁ, মই আগতেও দেখাইছোঁ আপোনালোকক ব্ৰেকফাষ্ট কি কৰোঁ। আজি একদম কাৰণ এতিয়া ওলাই যাম মই, অকণমান মানে দৌৰা হৈ আছে। চ' সেইটো কাৰণে ইজিলি কি ব্ৰেকফাষ্ট বনাম খাম আজি, দেখাম আপোনালোকক। ব'লক তেনেহ'লে কিটচেনলৈ আহিছোঁ। একদম ইজি প্ৰচেছ মই কেনেকৈ আজি ব্ৰেকফাষ্ট কৰিম দেখাম আপোনাক। আহক এয়া মই এটা কল কাটি লৈছোঁ। ওচৰলৈ আহাচোন, ল'ৰাটো দেখাই দিম। এই কল কাটি লৈছোঁ। তাৰপিছতে ইয়াতে খেজুৰ আছে। তাৰপৰা কিহৰ লগত কৰিম মানে অ'টছৰ আইটেম মই আপোনালোকক আগতেও দেখাইছোঁ, কিন্তু আকৌ এবাৰ দেখাই দিওঁ। অ'টছ আমি বহুত ভাগে খাব পাৰোঁ। এই অ'টছখিনি ৰাতি মই তিয়াই থৈ দিছোঁ। মই এই পানীখিনি পেলাই লওঁ ৰ'ব। এয়া পানীখিনি পেলাই ল'লোঁ মই। তাৰপিছতে এতিয়া মই ড্ৰাই ফ্ৰুট অলপ লৈ লওঁ। আলমণ্ড, এইটো কি কয়, এইটো কি বাদাম কয়, কাজু আলমণ্ড কাজু মানে একদম চিম্পুল হয়। তাৰপিছত মই লৈ ল'ম গাখীৰ। এই গাখীৰ চ' এইখিনিয়ে বস্তু। এতিয়া মই এইখিনি ইয়াতে দি দিলোঁ মিক্সিত। তাৰপৰা কেইটামান আপোনালোকক দেখাই দিছোঁ। বস্তুটো কি জানে, ইজিলি হেল্ডি হয়, কাৰণ কোনো ইয়াতে কিবা থাকিব নোৱাৰে। গমটো পায়েই আৰু ইয়াৰ বিষয়ে অ'টছৰ পৰা সকলোৱে জানেই আজিকালি। চ' হেল্ডিও হৈ গ'ল। ৰাতিপুৱাই বিশেষকৈ কল দি দিম এটা। কল এইটো একচুৱেলি ভাল হয়, এইটো শ্বিলঙৰ কল হয় আৰু শ্বিলং ভাল। তাৰপিছতে দিম মই 5টামান আলমণ্ড দি দিম। একচুৱেলি এইটো তিয়াই পেলাই বাকলিটো গুচাই ল'ব পাৰিলে আৰু ভাল, কিন্তু মই এনেকৈ দি দিম আৰু জাষ্ট 5টামান আলমণ্ড দি দিলোঁ। কাজু দি দিম। কাজুটো মই এনেকৈ আনি থওঁ অলপমান, ইয়াৰে ইমানখিনিমান 6-7টামান হ'ব আৰু চাগে এইখিনি, কাৰণ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো সদায় হেল্ডি হ'ব লাগে। গতিকে এয়াও দি দিলোঁ। আৰু ড্ৰাই ফ্ৰুট থাকিব লাগে। মই আপেল চাপেল থাকিলেও দি দিওঁ। আজি মোৰ দিব মন নাই, তাৰমানে আপেল নিদিওঁ। আৰু লাষ্টত দি দিম এইফালে চাওক, লাষ্টত এইখিনি প্ৰায় 250 গ্ৰাম মানে হ'ব গাখীৰ মই ইয়াতে দি দিওঁ। তাৰমানে ব্ৰেকফাষ্টটো অকণমান হেল্ডি হ'ব লাগে সেই আৰু। ইয়াতে কোনো মিঠা দিয়া নাই, জাষ্ট কলৰ মিঠাটোৱে হ'ল। এইখিনি বস্তু
ইয়াতে মই এতিয়া মিক্সি কৰি লওঁ এইখিনি মিক্সি কৰি ল'লোঁ একদম বঢ়িয়া আৰু মই এনেকৈ বস্তুবিলাক খাই ভাল পাওঁ জলদি যিবোৰ গিলি চিলি থ'ব পাৰি আৰু চব বস্তু মই ফ্ৰুটছ হ'লেও লিকুইড কৰিয়ে এনেকৈ জুচ বনাই খাওঁ বেছিকৈ মই এনেকৈ চুবাই খাবলৈ দিগদাৰ পাওঁ চ' দেখিছে নাই এতিয়া চবখিনিয়ে আছে ইয়াতে গতিকে অকণমান হেৰিটো চ' এইখিনি ব্ৰেকফাষ্ট হ'ল কিমান ধুনীয়া চাওঁ ইয়াৰ লগত দুটা হোৱাইট আমি কণীৰ হোৱাইট পাৰ্টটো ল'ব পাৰোঁ আৰু মই লওঁ মাজে মাজে কিন্তু মোৰ আজি খাব মন নাই গাটো ভাল লাগি থকা নাই সকলোৱে ন গতিকে এইখিনিয়ে খাম আৰু 2 ঘণ্টা আৰামত গুচি যাব এতিয়া গাড়ী ষ্টাৰ্ট দিছোঁ কাৰণ মই গাড়ী চলাই যাওঁতে ব্লগ বনাব নোৱাৰিম অকণমান কলৈ যাওঁ দেখাম আপোনালোকে আজি গোটেই দিনটো কাৰণ আজি গোটেই দিনটো বহুতকেইটা কাম আছে সৰু কাম দেখাম আপোনালোকক এতিয়া প্ৰথমতে যাওঁ ATM তাৰপৰা ATMত অলপ কেছ জমা কৰি তাৰপিছত অকণমান শ্বপিং কৰিব লাগিব শ্বপিং মিন্স গ্ৰ'চাৰী হাবত যাম চ' গুৱাহাটী ৱেডাৰ দেখিছে নাই ক্লাউডি এয়া মোৰ থেংক ইউ দেই বেয়া নাপাবা চিকেন নিছিলোঁ সেইদিনা গুগল পে' কাম নকৰিলে তাৰপিছত লাকিৰ কাৰণে লাগে যে এয়া বাকী আছিলে চিকেনৰ দোকানত সেয়াও পইচা দিলোঁ এতিয়া যাওঁ কিন্তু কি জানে বাহিৰত কৈ আছে চবেই বহুত গৰম কিন্তু গুৱাহাটীত গৰমটো নাই অলপ বৰষুণ পৰি আছে কিন্তু গুপগুপীয়া গৰম এটা আছে একদম মাথা চাথা যে টিঙাই থাকে এতিয়া সেইটো পৰিস্থিতিয়ে হৈছে এতিয়া মই ঘূৰি আছোঁ কিমান টাইম ঘূৰো ঠিক নাই আজি গোটেই দিনটো এনেকেই কাম কৰি থাকোঁ ব'লক আজি আপোনালোককো লগত লৈ ঘূৰি আছোঁ আৰু আকৌ ফ্ৰুটছৰ কাৰণে ৰখি আছোঁ শ্বিলং জাহাজী আনিবলৈ দিছোঁ এইজনক মানে কি হয় চাচা এজনে দিয়ে তেখেতক কাৰণে ৱেইট কৰি আছোঁ ৰ'দ বহুত বেছি ওলাই নাযাওঁ গাড়ীৰ পৰাই এতিয়া গাড়ীৰ পৰাই মানে কলটো আনিবলৈ দিছোঁ এতিয়া ৱেইট কৰি আছোঁ তাৰপিছত যাম মাৰ্কেট এতিয়া কলটো আহি পালে ৰখি আছোঁ একদম গৰমটো গুপগুপি এটা গৰম লাগিছে নহয় একদম নক'ব আৰু ভাঙাগড় মই ব্ৰিজৰ একদম কিনাৰত ৰখি আছোঁ অৱস্থা নাই তাৰমানে গম পালেনে কিন্তু এয়া কল আনিলে শ্বিলং জাহাজী दे दिया ना श्रीलंका जहाजी दे दिया ठीक है ये पैसा लीजिए 20 है आपके पास नहीं खुचरा 10 देने से होगा तो ये ले लीजिए ठीक है आप ठीक है ना এয়া কল ললোঁ শ্বিলং জাহাজী মই ভাল পাওঁ চ' এতিয়া বাকীখিনি বজাৰো কৰি লওঁগৈ যাব লওক পাক কৰি আহি আছোঁ গৰম বহুত বেছি এয়া হওক পুৰা গৰম এতিয়া লাগিছে আৰু কি খবৰ দেখিছা আজি একদম কেমেৰা লৈ পেলাই সোমাইছোঁ তোমালোকৰ তাত কিবা আছে নেকি নাই আহি আছোঁ হেল্ল' গ্ৰ'চাৰীত একদম ডাইৰেক্ট গ্ৰ'চাৰীত আহি আছোঁ এয়া গ্ৰ'চাৰীতে দেখা হৰা কি খবৰ আজি গ্ৰ'চাৰীত আহিছোঁ চিধা মাস্ক খোলা আৰু মাস্ক এতিয়াও আছে আচ্ছা নাই বহুত দিনৰ মূৰত আহিছোঁ ইয়ালৈ অকণমান শ্বপিং কৰি লওঁ কোন আছে ইহঁতকেইটা এইটো ক'ত গ'ল দাদাটো অ'কে বেছি বস্তু নলওঁ সৰু কেইটামান বস্তু ল'ম মই হাবতে চব বজাৰ কৰোঁ এতিয়াহে ভাল লাগিছে অকণমান কি গৰম নহয় চ' বেছি বস্তু নিনো আজি আৰু ছোৱালীজনী লগত অহা নাই কাৰণ মই অকলে আহিছোঁ মই ইমান বস্তু দাঙিব নোৱাৰোঁ একদম ইম্পৰ্টেণ্ট হৈ আছে মিক্স দালি মই একচুৱেলি এই বস্তুটো
এই বস্তুটো ল'ম মই মিক্স দালি ল'ম আৰু অলপমান ড্ৰাই ফ্ৰুটছ ল'ম গতিকে লৈ লওঁ চাই থাকক আছে ড্ৰাই ফ্ৰুট এইখিনিয়ে ন তোমাৰ খেজুৰ যিটো বাই ওৱানটো আছেনে বাই ওৱানটো লৈ লওঁ দেই এই হাবত আৰু এটা মানে ভাল লগা কথা কি গম পাইছেনে এই ডাঙৰ পেকেটটোৱে লৈ যাওঁ হা এইটো ডাঙৰটো বাই ওৱান নে অঁ এটা মানে এটা ল'লে এটা ফ্ৰী তুমি দেখাই দিব পাৰা লোৱা এনেই আছা যদি নে নোৱাৰি পাৰি একো নহয় অঁ কেমেৰাটো ধৰি থাকিলে মোৰ কেমেৰা ধৰা মানুহ নাই আজি মই বজাৰ কৰি ফুৰিছোঁ চ' মানে হাবৰ খেজুৰটো লওঁ তোমালোকৰো হৈ যায় মই ইয়াত মানে এটা খেজুৰ ল'লে এটা ফ্ৰী বাই ওৱান গেট ওৱান ফ্ৰী তাৰমানে এটা ল'লে এটা ফ্ৰী চ' আৰু মোকতো খেজুৰটো লাগে এনি টাইম চ' দুটা লৈ ল'লোঁ মই অকণমান তোমাৰ পৰা হেল্প লৈছোঁ আৰু কাঠা আলমণ্ডখিনি মোক কণ্টিনিউ লাগে আলমণ্ড ল'লোঁ ঐ মেগী কি লাগে লগা আৰু কাজুটো লৈ লওঁ কাঠা কাজু কোনটো আছিলে মই আলমণ্ড ল'লোঁ এইটোতো ফ্ৰাই কাজু কাঠা অঁ কাঠা কাজু মেইনলি অইন হওক নহওক মোক ড্ৰাই ফ্ৰুটখিনি লাগে আৰু ফ্ৰুট দেখিলে আপোনালোকে জাহাজী কল শ্বিলং জাহাজী কল বিচাৰি আনিলোঁ আৰু এতিয়া বেছি নলওঁ আৰু বিস্কুট কেইটামান লৈ লওঁ তুমি কাম কৰা যোৱা তুমি দিগদাৰ পাব পাৰা বাকী দালিৰ পেকেটকেইটা লৈ লওঁ মিক্স দালি যিটো নেকি এইটো ইয়াৰ পৰা মই 2 কিলো মিক্স দালি লৈ লওঁ আৰু লওঁ মগুও আছে কাৰণ এতিয়া মগুটোৰ প্ৰয়োজন হয় বেছিকৈ গৰম দিনত খাওঁ মই ঠাণ্ডা দিনত অকণমান গেপ কৰিলেও কিন্তু গৰম দিনত ৰেগুলাৰ মগুটো ইভিনিং মই খাই ভাল পাওঁ চ' মগুৰ পেকেট লওঁ আৰু কিবা কিবি দালিখিনি লৈ লওঁ পটাপট হয়নে নহয় বাকী চাই থাকক ব্লগটো কেতিয়াবা লাঞ্চটো মোৰ হেৰি হৈ গ'লে কি কৰোঁ মই আটা মেগীটো নি থৈ দিওঁ কিন্তু মই বেলেগ মেগী নাখাওঁ দেই আটা মেগীটো এনেকৈ বেছিকৈ নি পেলাই থৈ দিওঁ তাৰপিছত যদি ইভিনিং মানে লাঞ্চটো কেতিয়াবা কৰিব নহ'লে ইভিনিং আহি পেলাই ইয়াৰে ইভিনিং নাস্তা হৈ যায় আৰু সেইটো কাৰণে মই ঘৰত বেছিকৈ নি থওঁ আটা মেগী আছে ভাল হয় আটা হয় যেতিয়া কোনো প্ৰব্লেম নাই কিন্তু বাকী বেলেগ মেগী নাখাওঁ এয়াই খোপা বজাৰ চাওক নকৰোঁকৈ ইমান খোপা বজাৰ কৰিব লগা হ'ল বিলিং হ'ল এতিয়া কৈ আছোঁ মোৰ দাদাজনৰ হাতত আছে আজি জয়ন্ত নাই নেকি মুনমুন ক'ত মুনমুনো নাই চাগে বলক গাড়ী তলত আছে থেংক ইউ আহা গৰম কেনেকুৱা এতিয়া একেবাৰে পখৰ ৰ'দ ন দাদা অঁ এইটোৱেইতো কথাটো হা একদম মই গাড়ী চাবিটো অ'কে অঁ মা অহা নাই ন মা নাই মা গাঁৱত আছেগৈ একদম হা গাঁও মা গৈ লখিমপুৰত আছে
চ' আপুনি পিছত বস্তুবিলাক ভৰাই দিয়ক আছে দিয়ক ভৰাই দিয়ক চ' এইটো কাম বৰ ডাঙৰ কাম এতিয়া মই কাউণ্টাৰত 200 টকা দিবলৈ আছে বাকী দিলোঁ মানে কেছ কম হৈ গ'ল চ' আজি মই কেছ পে'মেণ্ট কৰি আছোঁ এই 200 টকাটো কাউণ্টাৰত দি দিব দেই আৰু আপোনাক কিবা এটা দিওঁ লৈ যাওক এইটো 20 টকা আপোনাৰ সেইডোখৰ পৰা এডোখৰলৈ অনাৰ কাৰণে হা দিয়ক যাওক দিয়ক চ' বজাৰ কৰিলোঁ এতিয়া ঘৰত গৈ আছোঁ ঘৰত গৈ আৰু এটা কাম আছে সেইটো এইজনী দেখিছে আকৌ আহি আছে গাড়ী আহি আছে আকৌ ড্ৰেছ চেঞ্জ কৰি পাৰ্লাৰলৈ আহিছোঁ মানে তাই এজনী জুৰি তাই সৰুকৈ এখন মিনি পাৰ্লাৰ ষ্টাৰ্ট কৰিছে মানে আমাৰ ফ'ৰ্চ বুলি এতিয়া তাই দুটা কাম কৰে তাই সৰু সৰু কামো কৰে ৰাজগড় লিং ৰোড এইখিনি তাই সৰুকৈ পাৰ্লাৰ এখন বনাইছে পিছে বহুত কষ্ট কৰি এজনী ছোৱালীয়ে যেতিয়া এখন সৰু পাৰ্লাৰ কৰে কিমানখিনি কষ্ট মোতকৈ আৰু কোনেও নাজানে কাৰণ সিমানে মানুহ ছাকচেছ হ'বই হ'ব এদিন সেইটো ভাগি যাব নালাগে যে কষ্ট কৰিলোঁ ছাকচেছ হোৱা নাই ছাকচেছ হ'বই কিন্তু কষ্টটো মানুহৰ সদায় থাকিব ৱেক্সটো কৰি লওক